নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আজি এটা ভিডিঅ'লৈ আকৌ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই প্ৰথমে শুকান জলকীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। শুকান জলকীয়াকেইটা তৱাখনত গৰম হ'ব দিছোঁ আৰু ইফালে মই লৈছোঁ হাতত বিলাহী, আলু, বিন। এইখিনি মই এতিয়া ধুনীয়াকৈ কাটি ল'ম আৰু আলুখিনি ঘৰৰ আলু হয়। আৰু প্ৰথমতে মই আলুখিনি ধুই মেলি ৰেডি কৰি থৈ তাৰপিছত এয়া পিঁয়াজখিনি পিঁয়াজটো বাকলি গুচাই মানে ধুনীয়াকৈ মিহিকৈ কুটি ল'ম। এয়া দেখিছে নহয়, মিহিকৈ কুটি লৈছোঁ। আৰু সেই যে বিনকেইডাল দেখিছে, বিনকেইডালো পিঁয়াজৰ লগতে ধুনীয়াকৈ কাটি ল'ম। দেখিবলৈ তেতিয়াহে যিটো বনাম সেইটো দেখিবলৈ বহুত ধুনীয়া হ'ব, তাতে কাৰণ ৰঙচুৱা হৈ যাব যে, সেউজীয়া হৈ যায়, তেতিয়া দেখিবলৈ ভাল লগা হ'ব। সেইকাৰণে এয়া এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। দেখিছে নহয়, বিনখিনি মিহি মিহিকৈ কুটি লৈছোঁ, পিঁয়াজখিনিও কুটি লৈছোঁ। তাৰপিছত এয়া আলুখিনি বাকলি গুচোৱা নাই, যিখিনি মানে অলপ ক'লা ক'লা আছিলে সেইখিনি কাটি পেলাই এনেকৈ ডাইৰেক্ট কাটি দিছোঁ মিক্সাৰৰ বাতিটোতে। আৰু এনেকৈ চাওক বখলিকৈ কাটি দিছোঁ। আৰু এতিয়া ইয়াতে এটা বিলাহী থৈছোঁ যে, এয়া বিলাহীটো দুফাল কৰি দিছোঁ। আৰু ইয়াতে মই আধা পেকেট চুজি দি দিলোঁ। একদম হেল্ডি নাস্তা হয়, টিফিনত ল'ৰা ছোৱালীক দিবলৈও ভাল, খাবলৈও সোৱাদ আৰু মানে সোনকালেও হৈ যায়। আৰু তাতে সোৱাদ অনুযায়ী অকণমান নিমখ দি দিলোঁ। আৰু এই যে শুকান জলকীয়াকেইটা গৰম দি থৈছিলোঁ, এইকেইটা একদম মচমচীয়া হৈ আছে, এইকেইটা তাতে ভাঙি দিম। একদম মোৰ গলৰ কাহ উঠাই দিছে, ইমান নাকত ধৰিছে জানেনে শুকান জলকীয়াকেইটা। এতিয়া সেই পিঁয়াজ কটা, বিন কটাখিনি ইয়াতে দি দিলোঁ আৰু শুকান জলকীয়াকেইটাও ভাঙি দি দিলোঁ। দি মেলি ইয়াত আখৰত অকণমান ৰিফাইন দি দিলোঁ। দি মেলি এতিয়া এই বেটাৰখিনি যে বনাই থৈছোঁ এইখিনি ইয়াতে দিম আৰু অলপকৈ। তাৰপিছত ভাবিলোঁ নহয়, বেটাৰখিনি অলপ গোটা হৈ আছে, সেইকাৰণে অকণমান পানী দি দিলোঁ। এতিয়া পানীখিনি দি ভালকৈ মিহলাই ল'ম। মিহলাই মেলি এই টৱাখনত তেলখিনি গৰম হৈ আছে, দি দিলোঁ ইয়াত। দেখিছে নহয়, দি মেলি এইখিনি অলপ সময় এনেকৈ ভাজি থাকিম। আৰু আপোনালোকে যদি এনেকৈ সোনকালে ল'ৰা ছোৱালীক টিফিন দিব বিচাৰে দিব পাৰিব। একদম মই সোনকালে খৰধৰ কৰিব খোজোঁতে থাকিলে নহয় ভাঙি, ভালকৈ বনাব যাওঁতে বেয়া হৈ থাকিলে। তাৰপিছত ভাবিলোঁ এটা কণী দি দিওঁ, কণী দিলে আৰু ভাল হ'ব, সেইকাৰণে আৰু এটা কণীও দি দিলোঁ। দি মেলি এয়া কণী দিয়াৰ পিছত ভাজিছোঁ ধুনীয়াকৈ। এতিয়া আৰু ভাঙি যোৱা নাই, ধুনীয়াকৈ উঠি গৈছে। অকণমান তেল ছটিয়াই দিছোঁ, এয়া দেখিছে নহয়, কণী দিয়াৰ পিছত ধুনীয়াকৈ উঠিলে। হেতাখনত অকণমান আঠা লাগিছিলে, একো নাই, ধুনীয়াকৈ এৰি দিলে। আৰু চাওক এয়া বনালোঁ, খাবলৈ কিন্তু সঁচাকৈ বহুত টেষ্টি হৈছে। আৰু ল'ৰা ছোৱালী খাই বহুত ভাল পায়, মোৰ ল'ৰাইতো বহুত ভাল পায় এনেকৈ। টিফিনত দিবলৈও ভাল, সোনকালে হৈ যায়, সময় নালাগে, আৰু খোৱাটোও ভাল আৰু হেল্ডি হয় এনেকৈ। সেইকাৰণে এয়া দেখিছে নহয়, ভালকৈ বনাব খোজোঁতে থাকিলে ভাঙি। এনেকুৱা খং উঠে নহয়, কি কৰিব আৰু, হাঁহি দিছোঁ আৰু উপায় নাই। তাৰপিছত এয়া আৰু ধুনীয়াকৈ বনালোঁ, এয়া হৈ গ'ল। এনেকুৱা মানে ল'ৰাই খাই ভাল পায়, এনেকৈ বনালে তাই খায়ে থাকিব বিচাৰে। সেইবুলি আৰু বেছিকৈ নিদিওঁ, মাজে সময়েহে দিওঁ, বেছিকৈ ইমান এটা খোৱাও ভাল নহয়, সেইকাৰণে। আৰু এয়া একদম পটাপট হৈ যায়, সময় নালাগে, এখনৰ পিছত এখন ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে টিউশ্যন পঢ়ি আছে যিহেতু ল'ৰাই, টিউশ্যন মেমকো দিলোঁ ধুনীয়াকৈ। আৰু এয়া আমাৰ ৰাতিপুৱাৰ নাস্তা ৰেডি ধুনীয়াকৈ। আৰু আমাৰ আজি নাস্তাটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। একদম সোনকালে হৈ পটককৈ হৈ যোৱা নাস্তা, একদম খৰধৰ হৈ থাকিলে যে পটাপট বনাই কিনে টিফিন দিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ